টোটেল 6যোৰ মেখেলা চাদৰ একেবাৰে ফ্ৰী বিনামূলীয়াকৈ আপোনালোকক দিবৰ কাৰণে ওলাইছো। এই ভিডিঅ'ত দিয়া কমেণ্টবিলাক আমি এনেধৰণে জেজ কৰি লৈ আনিছো চাওক। আৰু খন্তেক সময় পিছতে লটাৰী খেলখন হ'বৰ কাৰণে গৈ আছে, আৰম্ভণি কৰিবৰ কাৰণে গৈ আছো। এয়া দেখিছে নহয়, আপোনালোকে দিয়া কমেণ্টবিলাক আমি এনেধৰণে জেজ কৰি লৈ আনিছো। এতিয়া কাটিং কৰা হ'ব, কাটিং কৰাৰ পিছতে খেলখন আৰম্ভণি কৰা হ'ব। আৰু এই ভিডিঅ'টোতো আপোনালোকে যিমান পাৰে হাজাৰ হাজাৰ কমেণ্ট কৰি দিয়ক। নতুনকৈ চোৱাবিলাকে ফ'ল' কৰি লওক, ইউটিউবত গৈ কিনে ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টোত আপোনালোকে যিমান পাৰে কমেণ্ট কৰি দিয়ক। আমি আপোনালোকৰ এই কমেণ্টবিলাকো আমি লটাৰী খেলাবৰ কাৰণে গৈ আছো। এয়া দেখিছে নহয়, 6যোৰ মেখেলা চাদৰ আছে। টোটেল 6যোৰ মেখেলা চাদৰ লটাৰী খেলখন আমি আৰম্ভণি কৰিবৰ কাৰণে গৈ আছো। এয়া চাওক, খেলখন আমি দোকানতে খেলাম। এয়া দেখিছে নহয়, গ্ৰাহকে ভিৰ কৰিছে মাকুম বনাদা দোকানত। আৰু ইফালে আপোনালোকে দিয়া কমেণ্টবিলাক ঠিক এনেধৰণে কাটিং কৰি থৈছো দিয়ক। এইফালে চাওক, আপোনালোকে দিয়া কমেণ্টবিলাক এনেধৰণে কাটিং কৰি লৈছোঁ। ইয়াতে কাটিং চলি আছে, আমাৰ কাম চলি আছে এতিয়াও। আৰু এই বৈমটোতে ভৰোৱা হ'ব। যিমানবিলাক নেকি দোকানলৈ গ্ৰাহক আহিব আৰু দোকানৰ সেই গ্ৰাহকবিলাকে উলিয়াব আপোনালোকৰ নামবিলাক। এইবিলাক এটা এটা কৰি আপোনালোকৰ নামবিলাক এটা এটা কৰি কিনে কাটিং কৰি কিনে আমি টেমাত ভৰাই দিছোঁ। টেমাত ভৰোৱা হৈছে। যাৰ নাম ওলাব সিয়ে পাব এযোৰ এযোৰকৈ 6যোৰ মেখেলা চাদৰ 6জনক দিয়া হ'ব। আপোনালোকে চাই থাকক এই ভিডিঅ'টো। আপোনালোকে যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব।